হেল্ল' এভৰিৱান, আজি মই বহুত সহজতে বনাব পৰাকৈ এটা টাৱা পিজ্জাৰ ৰেচিপি লৈ আহিছোঁ। মইনো টাৱা পিজ্জা কেনেদৰে বনাইছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। পিজ্জাৰ বাবে মই প্ৰথমতে ইয়াতে একাপ ময়দা লৈছোঁ আৰু এই ময়দাখিনি মই লৈ পেলাই চালনী এখনেৰে ভালদৰে এনেকৈ চালি ল'ম যাতে ময়দাৰ গুটিবোৰ থাকি নাযায়। মই এয়া চালনীৰে চালি লৈছোঁ অলপমান। এয়া চালি লোৱা হৈ গৈছে। ইয়াতে মই এতিয়া দিব লাগিব অলপমান নিমখ, লগতে দিছোঁ আধা চামুচমান বেকিং পাউডাৰ, ইয়াতে দিছোঁ অলপমান খোৱা ছ'ডা আৰু দিছিলোঁ আধা চামুচমান চেনি। এইখিনি গোটেইখিনি ভালকৈ দি পেলাই ভালদৰে আপোনালোকে মিলাই ল'ব। মই এয়া মিলাই লৈছোঁ। ইয়াতে মই এতিয়া দিছোঁ 4 চামুচমান দৈখিনি দি ভালদৰে আৰু এবাৰ এনেকৈ মিলাই ল'ব। মই এয়া দি দিছোঁ আৰু ভালদৰে মিলাই লৈছোঁ। ওপৰত মই অলপমান দি দিছোঁ ৰিফাইন তেল, যাতে ডৌটো বনাওঁতে সহজ হয় সেইবাবে আৰু কোমল হ'ব, সেইবাবে মই অলপ ৰিফাইন তেল দি পেলাই মিলাই লৈছোঁ। ডৌখিনি বনাওঁতে আমি গৰম পানী অলপমান ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই অলপমান দি পেলাই ডৌটো বনাই ল'ম। এনেকৈ অলপমান দি দিছোঁ, দি পেলাই এটা ষ্টিকি ডৌৰ নিচিনা বনাই লৈছোঁ। এনেকৈ মই বনাই লৈছোঁ আৰু লৈ পেলাই অকণমান আৰু ৰিফাইনৰ সহায়ত ভালদৰে ওপৰৰ পৰা এনেকৈ লৰাই পেলাই আমি কিছু টাইমৰ বাবে এনেকৈ ঢাকন দি থৈ দিব লাগিব। আৰু এইপিনে মই লৈছোঁ পিজ্জা চচ, লগতে মই 2টা চীজ কিউব লৈছোঁ, পিঁয়াজ অলপমান গোল গোলকৈ কাটি লৈছোঁ, কেপচিকাম লৈছোঁ, অলপ জালুকৰ গুড়ি লৈছোঁ আৰু সৰু সৰুকৈ কটা পনীৰ লৈছোঁ আৰু অলপমান লৈছোঁ মিক্স হাৰ্বছ। যদি আপোনালোকৰ চীজ নাথাকে তেনেহ'লে মেয়নিজ ব্যৱহাৰ কৰিব পাৰে আৰু পিজ্জা চচৰ সলনি টমেটো চচ ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই টাৱা এখন গৰম দি লৈ তাত অকণমান বাটাৰেৰে ব্ৰাছ কৰি দিছোঁ। আপোনালোকে অইলো দিব পাৰে। এনেকৈ ভালদৰে মিলাই লৈছোঁ। এতিয়া মই পিজ্জা বেচটোৰ পৰা হাতেৰে অলপ প্ৰেছ কৰি টাৱাখনত বহাই দিছোঁ, কাৰণ ষ্টিকি হৈ থাকে যে, সেইকাৰণে সাৱধানে হাতেৰে মই পিজ্জা বেচটো বনাই লৈছোঁ এনেদৰে আৰু টাৱাখনত দি দিছোঁ। এফাল হোৱাৰ পিছত টাৰ্ণ কৰি পেলাই ওপৰত আকৌ অকণমান বাটাৰৰ সহায়েৰে এনেকৈ গ্ৰীছ কৰি লৈছোঁ। তাৰপিছত আমি নমাই থ'ব লাগিব। নমাই লোৱাৰ পিছত মই এখন কাটা চামুচৰ সহায়েৰে এনেকৈ অলপ ফুটাই লৈছোঁ, কাৰণ বেচটো যাতে ফুলি নাহে সেইবাবে মই এনেকৈ অলপ ফুটা কৰি লৈছোঁ। তাৰপিছত গোটেই পিজ্জা বেচটোত মই পিজ্জা চচেৰে সানি ল'ম। এনেকৈ চীজখিনিও মই এনেদৰে ৰুকি লৈছোঁ। এতিয়া মই ওপৰত প্ৰথমতে অলপমান চীজ দি লৈছোঁ। তাৰপিছত মই যে কাটি ৰাখিছিলোঁ এয়া কেপচিকাম, পিঁয়াজ অলপকৈ এনেকৈ দি গৈছোঁ। ওপৰতে এইখিনি দিয়া হোৱাৰ পিছত আকৌ অলপমান চীজ গ্ৰেট কৰি দিব লাগিব। এনেকৈ দি দিছোঁ। ওপৰত এয়া অলপ জালুকৰ গুড়ি মই ছটিয়াই দিছোঁ। অকণমান নিমখো দিছোঁ লগতে। মোৰ ওচৰত চিলি ফ্লেক্স নাছিল বাবে অলপমান জলকীয়াৰ গুড়ি ছটিয়াই দিছোঁ। এতিয়া মই পিজ্জা বেচটো ইয়াতে বহাই দিছোঁ আৰু ঢাকনি এখন ওপৰত দি মই 15-20 মিনিটৰ বাবে এনেদৰে ঢাকি দিছোঁ। মন কৰিব, মই গেছৰ ফ্লেমটো একদম ল'ত ৰাখিছোঁ আৰু 15-20 মিনিটৰ বাবে এনেদৰে সিজিবলৈ দিছোঁ।
20 মিনিটৰ পিছত মোৰ পিজ্জা একদম ৰেডি হৈ গৈছে এয়া চাওকচোন ওপৰৰ চিজখিনিও মেল্ট হৈ গৈছে দেখিবলৈ যিমানেই ভাল হৈছে খাবলৈ সিমানেই টেষ্টি হৈছিল এবাৰ এনেদৰে বনাই চাওক অতি কম সময়ৰ ভিতৰতে বহুতেই ভাল লাগে খাবলৈ এনেকৈ আপোনালোকে বনাই চাবচোন এবাৰ আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে বাৰু চাই ভাল পায়নে তলত কমেণ্টত নিশ্চয় জনাব আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ